হেল্ল' গাইছ, আজি আকৌ এটা নতুন ভিডিঅ' এটা লৈ আহিছোঁ আমটেকা চেনেলৰ জৰিয়তে। আজি আমাৰ লগত আছে ভাস্কৰ। আজি যোৱা ৰাতি আমি ইয়াতে থাকিলোঁ আমাৰ ঘৰতে, ভাস্কৰ নেগেল। তাৰপাছত আজি বোলে ভাস্কৰ ধৰক কাইছ আছে, সেইকাৰণে ই ক'লে ভিডিঅ' এটা কৰ। মই ক'লোঁ হ'ব দে, ভিডিঅ' এটা কৰি দিওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কি কাইছ আপোনালোকে নিজে গম পাব। ব'লক আজি ভিডিঅ'টো লাইক কৰি দিয়ক, লাইক কৰি দিয়ক এতিয়ালৈকে চাই আছে। তুমি উঠি ৰৈ থকা নাই, ডাইৰেক্ট আছোঁ মন্দিৰলৈকে। পানী আনিব লাগে, নিজৰ ঘৰলৈকে যায় পানী লৈ আহোঁ। বৰিটা এইটো মন্দিৰ কেনে লাগিছে কমেণ্টত কওকচোন বাৰু। নতুনকৈ বনাইছে, চাই লওক। বক্সকেইটা যাই লৈ আহোঁ। আমাৰ কাষতে এটা আছে, ভাস্কৰ যাই লৈ আহোঁ। ভিডিঅ'টো চাই থাকক। ঠেলা গাড়ী লৈ আছোঁ, গাড়ী গাড়ীখন আমাৰ হ'ল ঠেলা গাড়ী, গাড়ী এন্দা এন্দি এইফালে দি কাটি আছে মেইন বস্তুটো, মাংস এটা বঢ়িয়া কাটি আছে। এইফালে হৈছে আমাৰ চাউণ্ড চিষ্টেমটো, যোৰা আনিছিলোঁ তেতিয়া যায়। মিক্সাৰ বোৰ্ডখন ওপৰত আছে, চাউণ্ডটো বঢ়িয়া চাউণ্ড, বহুত বাৰু ডাঙৰো নহয় বাৰু। চাউণ্ডটো মধ্যবিত্ত। এইটো মানসদা আহিল, মানসদা ক'ত বা গৈছিল ইহে জানে। দেখিছানে তোলে নিবি আৰু খোজ খাব আহে এয়া। মই নাখাওঁ দেই আকৌ, মই গিলিহে থ'ম। ভাস্কৰক দেখিছেনে আকৌ, চাবিছোঁ আপোনালোকে চাই থাকক। ভাস্কৰে কেনেকৈ নাচে চাই থাকক। এই পা টিংকিলি তেলেকে তিলেগেন তেলেকে তিলেগেন তেলে ৰিগেন গিলিগেন গিলিগেন তা মানক দা আৰু মই গ'লোঁ, সি চুলি কাটবা লাগি, সি কাটিলে চুলি, মই এনেই গ'লোঁ। 12টা বজালে সি মোক তাতে বহাই ৰাখিলে। সেই 11:30 বজাত 12 ঘণ্টা এনেই গ'ল সিহঁতৰ লগত থাকোঁতে। চাওকচোন এইখন হৈছে মানসদাৰ পাচিঘাট, চাই লওক কেনে পাই ক'ব কমেণ্টত। এইফালে আমাৰ ৰাস্তাটো সোমাই যাব। চাৰে 12টা বাজিলে, এই মানুহগিলা অহা নাই, আহি আছে এটা দুটাকৈ। এইফালে আহিছে আকৌ আমাৰ গৌতম, বিকু, জয়প্ৰকাশ, চিংকি গোটেইগিলা আহি আছে। দেখিছা নাই, ইয়াৰ মাতবাৰ মানে মানুহ সময় নাই। ময়ো অলপ এক পাত্তা দিয়া নাই আজি। ইয়াৰ কি ৰেবেল, বাপ বাপ। গৌতম হয়, গৌতমৰ বেয়া ৰেবেল হৈছে আজিকালি। আপোনালোকে কমেণ্টত ক'বচোন, আজিকালি গৌতমক কিয় দেখা পোৱা নাই। মই আপোনালোকক মই তাত কৈ আছোঁ, কিয় সি ভিডিঅ'ত অহা নাই। ইয়াৰ পৰীক্ষা চলি আছে, ইয়াৰ ভোজ চোজ খোৱা হৈ গ'ল। এইখন মানজলদাৰ গাড়ী, এইটো হিৰক দা আহি গৈছে ডিমাকুচি।